कुसुगाव हाग्रा बिफान आरो एसएसबिनि खौसे अपारेशनाव मैदेर हाथाइ हमदों। थांनाय शुक्रबाराव कक्राझार जिल्लानि सिङाव थानाय गसाइगाव महकुमानि सिंनि कुसुगाव हाग्रा बिफान आरो 31 नं एसएसबिआ खौसे सिग्रोमनाय अपारेशननि गेजेरजों मैदेर हाथाइ सिखावखौ हमनो मोन्दों। हमजानाय मैदेर हाथाइ फालांगि खालामग्रा सुबुंखौ कुसुगाव पुलिस थानानि सिङाव गोलैनाय जानालि गामिनि माथि बसुमतारी होननानै पुलिसआ सिनायथि होदों। पुलिसनि खौराङाव फोरमायनाय बायदिब्ला मैदेर हाथाइ लांखुमानायनि सायाव आन्दोआरि खौरां मोनखुमादोंमोन। जाउनाव कुसुगाव मिरु रेन्जनि दैदेनगिरि प्रान्जल तालुकदारनि दैदेननाय आरो 31 नं रायमना एसएसबिनि जुवानफोरखौ सिरियै सांग्रां खालामनानै बेलासिनि 4:30 आव दोनखुमादोंमोन। কিন্তু আমাৰ বহুত দিন বা বহুত মাহৰ পৰা আমি এইটো অনুসন্ধান লগাই আছিলোঁ। আমাৰ বিশেষ সূত্ৰৰ দ্বাৰা আমি আজি জানালি বান্তিজৰাৰ পৰা আমি এইটো এই হাতী দাঁতটো আমি ধৰিবলৈ সক্ষম পাইছোঁ। আমাৰ SSB 31st বেটেলিয়ন SSB ৰায়মনা আৰু চেণ্ট্ৰেল ৰেঞ্জ ইনচাৰ্জ আৰু ষ্টাফ তেখেতসকলৰ মানে জৰিয়তে আজি কি নাম তেওঁ মাটিও বসুমতাৰী জানালি গাঁৱৰ তেওঁক আজি মানে ধৰিবলৈ সক্ষম পালোঁ। আৰু এইবিলাক বস্তু ক'ৰ পৰা ক'ত লৈ যায় এইবিলাক মানে আপুনি কিবা গম পায় নেকি? বস্তুবিলাক ক'ত যায় এইবিলাক? এইটোতো বস্তু ক'ত পৰা ক'ত যায় কেনেকৈ তেওঁলোকৰ মানে নেটৱৰ্ক থাকে এইটো আমি একচুৱেলি সঠিক নাজানো। কিন্তু কেতিয়াবা আমি বেলেগৰ পৰা শুনিবলৈ পাওঁ যে তেখেতসকলৰ মানে ভূটান আৰু ৱেষ্ট বেংগল আৰু নেপালৰ লগত কিবা জড়িত মানে এটা লিংক আছে বুলি এইটো গম পাইছিলোঁ আমি। ক'ত কেনেকৈ অভিযানটো কৰি চলা যিহেতু চেণ্ট্ৰেল ৰেঞ্জত ধৰিছে? হয়, আমাৰ আজিৰ পৰা মাজতে এসপ্তাহমান ধৰি এই অভিযান আমাৰ ইনফৰ্মেশ্যন এটা আছিলে যে এনেকুৱা আপোনাৰ দুটা হাতী দাঁত দুটা বুলি আৰু বহুতকেইটা আছে। আমি অভিযান চলাই আছোঁ। আজি আমি দুটা মানে যোৱা এসপ্তাহৰ আগৰ পৰা আমি এটা ইনফৰ্মেশ্যন পালোঁ যে হাতী দাঁত দুটা আমাৰ এই ছাইডত আছে, আপোনাৰ ৰায়মনা ছাইডত আছে। একচুৱেলি আমি গম পাওঁ, আমি চ'ৰ্চ লগালোঁ। চ'ৰ্চ লগোৱা সময়ত আমি খবৰ পালোঁ যে এনেকুৱা হাতী দাঁতটো আছে জানালি গাঁৱত। সেই মৰ্মে আমি আমাৰ চ'ৰ্চক আমি সেই কৰি পঠাই দিলোঁ তাত। আমি গ্ৰাহক হিচাপে নিজে গ'লোঁ তাৰমানে ফিল্ডত। আমি গ্ৰাহক হিচাপে যাই তেওঁক মাতিলোঁ তাত। মাতি আমি এই মাঠিও বসুমতাৰী জানালি গাঁও তেখেতক মাতি চ'ৰ্চৰ থ্ৰুদি মাতি আমি এখন টেম্পু গাড়ীৰে হাতী দাঁত দুটাক আনিব ক'লোঁ। তেখেতে নিজৰ টেম্পু গাড়ী লৈ আহিলে। সেই মৰ্মে আমিও ইপিনৰ পৰা আমি চেণ্ট্ৰেল ৰেঞ্জৰ মই আৰু মোৰ ষ্টাফ লগত আমাৰ 31st BN ৰায়মনা SSB তেওঁলোকৰ সহযোগত হয় এছিষ্টেণ্ট কামাণ্ডেণ্ট আছে ৰায়মনাৰ, তেখেতৰ সহযোগত আমি ধৰিবলৈ সক্ষম হওঁ। আৰু কিমান ওজন হ'ব দুটা? হয়, এই হাতী দাঁতটো আমি ৱেইট কৰাত আমি 15 কেজি পাইছোঁ। আৰু এইটো তেওঁ আন্তঃৰাষ্ট্ৰীয় বজাৰত কিমান মূল্য কিবা গম পায় নেকি? হয়, একচুৱেলি এইবিলাক আপোনাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্যটো নাথাকে। একচুৱেলি আন্তঃৰাষ্ট্ৰীয় বজাৰ ইলিগেল আন্তঃৰাষ্ট্ৰীয় বজাৰহে আপোনাৰ সেই হয়। আৰু এইটো এটা হ'ল ৰায়মনা নেশ্যনেল পাৰ্কৰ ফাৰ্ষ্ট অফেন্স। এইটো কি বস্তু? ভগৱানৰ পিছত এইটো কি বস্তু? एक्चुअली हमारे पास इसका इनपुट था, सोर्स के थ्रू इनपुट मिला है हम लोग को। इनपुट के हिसाब से हमने जॉइंटली प्लान किया इसको, जो कि फॉरेस्ट और SSB मिल के, जो कि फॉरेस्ट में पड़ता है। फॉरेस्ट का इलाका है रिपु रिजर्व फॉरेस्ट, जो कि अभी फ़िलहाल रायमना नेशनल पार्क अनाउंस हो गया। तो हम यहाँ पे जनरली फॉरेस्ट के साथ तालमेल करके हम लोग काम करते हैं। तो इन्फॉर्मेशन आधार पर हमने एक जॉइंट पेट्रोलिंग लॉन्च किया है। तो उस हिसाब से जैसे हमारा इन्फॉर्मेशन था तो ठीक ठाक वो इन्फॉर्मेशन के हिसाब से वो लोग उस जगह पर पहुंचा, तो हमने उसको पकड़ा है उसी टाइम में। पकड़ने के बाद उसके बाद सर्च किया गया तो देखा गया कि ये सामान है, यही एक्चुअली। মথাৰী ঘৰ ক'ত? জানালি। এইবিলাক হাতীৰ দাঁত ক'ত পাইছে আপুনি? হাতী দাঁত এইটো বেংগল থাকে আসছে। বেংগলৰ পৰা আহিছে? বেংগল ক'ৰ পৰা? বেংগল নদী পাৰত কোনে দিছে আপোনাক এইবিলাক? এজন ৰাবা দিছে। এতিয়া কি কৰিলে আপুনি বস্তুটো? এতিয়াতো মই কয়েক পইচা মই
দুইবাৰ চাইছে মই এতিয়া এই কৈ 1 পইচাৰ জন্য মই বিক্ৰী কৰিলে এইটো বিক্ৰী কৰিলোঁ হয় কাক বিক্ৰী কৰিলে হয় কাক মানে এইটো গছেগাঁও থাকে মানুহ গৈছে এজন অহা কথা আছিল কথা আছিল মানুহটো গৈছে এই দাৰং পৰ্যন্ত এই মানুহৰ নামটো মই নাজানো এইটো কিমান দাম হ'ব আপোনাৰ হিচাপত ওইটো দামটো কেজিত 22-30 এনেকুৱা 2200 নহয় 1000 22000 1 কেজিত 1 কেজিত তাতে 15 কেজি আছে বহুত দাম হ'ব 15 কেজি কিমান হয় ওজনটোতো মই ভালো মতন নাজানে আপুনি কিমান টকাত কিনিছে এইটো মইতো কিনা হয় নাই মানে বিশ্বাসে মানে এরকম প্রোগ্রাম হয়েছে মোক এরকম জিনিস আছে মোক বিচার দিস ওই কথাটা আপোনাক বেচিবলৈ দিছিল হ্যাঁ এনেকুৱাই কোনে দিছে মানুহটোৰ নাম জানে মানুহটো কালি দেখা মানুষটো চিনা পায় মানুষটো গাঁৱতো নাজানে এইটো কচুগাঁও জংঘলৰ হাতীৰ দাঁত হয় না 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 শংকোষ নদীর ফারত থেকে আনিছে এইটো